বিহুতলিত ঘুগনি বিক্ৰী কৰা নাই নেকি হা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিউ কাশ্যপে এইবাৰ বিহু মঞ্চত উপস্থাপন কৰিলে নাগাৰ নামৰ শিল্পী কৰিশ্মা নাথৰ ভাইৰেল হোৱা পে 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 শীৰ্ষক নাগাৰ নামৰ এই ধ্যাতি শিল্পীগৰাকীয়ে কেনেদৰে ৰাইজৰ সন্মুখত গীতটি উপস্থাপন কৰিলে আৰু দৰ্শকক আমোদ দিলে চাওক ভাত খাইছা বিহুতলিত ঘুগনি বিক্ৰী কৰা নাই নেকি হা বিৰাট জোৰে ভোক লাগছি বিদ্যা তেতিয়াহ'লে ঘুগনিটো মোৰ ষ্টেজত দিবা লাগে না কি কয় তেতিয়াহ'লে আৰম্ভ কৰিব লাগে হয় না